फ्रेंड्स वेलकम टू माय यूट्यूब चैनल नाम तो तलत আছে চাই লব সকলে আৰু আশা কৰো নিশ্চয় সকলে ভালে আছে মই ভালে আছো আৰু আজি আমি যাই আছো মদন কামদেৱ এখন ইতিহাস প্ৰসিদ্ধ ঠাই আৰু মোৰ লগত আছে পল্লদা আছে সকলে যাব পৰিয়াল তো বলক মানে মই এই কাৰণে মানে নামটো তলত চাবা দিছো মানে কথাটো হ'ল কি মই ইউটিউব চেনেলটো নখলান্তে আগতে মানে ভিডিঅ'টো বনাইছো পিছত ইউটিউব চেনেলটো হৈছে মই গধূলিয়ে ইউটিউব চেনেলটো খুলিছো আৰু এতিয়া আমি মঙ্গলদৈ সাইড যাব লাগিব চাৰিলৈ ক্ৰছ কৰিলো এতিয়া মঙ্গলদৈ সাইড যাম আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ লাইক কমেন্ট শ্বেয়াৰ কৰি দিব তো फ्रेंड्स फाइनली आमी मदन कामदेवर मेन गेट पाई गलो सक ऊपर लिखा আছে मदन कामदेव বুলি तो फाइनली पाई गलो आमी मदन कामदेवर मेन गेट तो साथी किबा ভিডিওটো হ ফালে দ দেখুন এই মজা লাগছি দে এবারে আৰু এটা মানে এন্ট্ৰিটোৱে মানে আমাৰ কিবা এটা ভাল লাগিছে পাহাৰ আছে কি সুন্দৰ পাহাৰ বেছি ভাল লাগছে কি সুন্দৰ পাহাৰ পল্লদা একবার আগতেও আইছে মই নাছলো কিন্তু এবারে ফার্স্ট টাইম মই আইছো এবারে বেশি ভালো হেফালেও মানুহ যায় নেকি হেতু সাইড হেতুলে মানে কি কম আৰু বহুত ভাল লাগিছে তো আপোনালোকে এবাৰ ভিউটো চাওকচোন চাৰিওফালে কি মজা কি সুন্দৰ নাজাৰা মানে কি কম আৰু আমি ধন আহি আৰু এখন গেট পালো ইয়াতে মানে কোনখন মেন গেট সেইখন মেন গেট নে এইখন মই সেইখনক কৈছিলো মেন গেট বুলি আৰু এইখনো এখন গেট পালো আৰু ইয়াতে মাহতে কিবা লৈ আছে চাকি বন্তি আৰু কিবা হাতত পিন্ধা জাপ নেকি কিবা লৈ আছে ইয়াতে এইখিনি মানে তাত দিব লাগে আৰু তাত চাকি বন্তি দিব লাগে ই মানে একবাৰ আইছি না ইয়াৰ মানে পুরো রাস্তা চিনি পাইছে নেকি যাও লাগিছে আৰু এইফালে গেটখন বন্ধ আছে দেখোন গেটখন বন্ধ কিয় বা ভিতৰত সোমাব পাৰিম নে নৰিম বা চাও কি হয় ইয়াৰ মানে পুরো যাও লাগিছে আৰু মাহতে সেইফালেৰে মাতি আছে কিন্তু আমাৰ এইফালেৰে যাও লাগিছে পাহাৰ বগোৱাৰ মন চাও কি হয় অলপ বগাই লও পাহাৰ যাই থাকো কি পাও চাও বাঘ পাও নে নাই চাও এতে বহুত বাঘ থাকে বুলি কয় মানে কি পাহাৰত চিৰি দি উঠাতকে মানে চিৰি নোহোৱাকে এনে বগাই বেছি ভাল লাগে কিবা এটা ভাল লাগে মানে কি পাহাৰত চিৰি দি উঠাতকে মানে চিৰি নোহোৱাকে এনে বগাই বেছি ভাল লাগে কিবা এটা ভাল লাগে বগাই আপোনালোকে বা কেনেকুৱা পায় নাজানো কিন্তু মোৰ বহুত ভাল লাগে বগাই কিবা এটা ভাল লাগে চিৰিটো বহুতে উঠে ইউ কেমেৰা মাৰি আহি পালাক আচলতে জোচ আছে পুৰা ডাউচি হয়ফালে কা মন্দিৰ পালো এইটো কি মন্দিৰ আৰু মায়াতে কোনবা বেলেগ ফালে গেল আমি কোনবা বেলেগ ফালে গেল এইটো কি মন্দিৰ এইটো শিৱ মন্দিৰ মাহঁতে কোনফালে উঠিব বেয়া ভাড়া দিছি দেই এইটো কি গাটা নে কি সেইখিনি কাকে নে নদী চদী আছে নেকি এইখিনি सब जंगल सब जंगल सब एटू किबा এটা মন্দিৰ পালো দেখো উঠি আনতে আমি এনে উঠি আহিছিলো আধা মানুহ গেলি উঠিম বুলি ভাবিছিলো কিন্তু পুরো উঠি আহিলো এতে কিবা মন্দিৰ পালো কিবা এটু মন্দিৰটো একবাৰ সোমাই যাও নেকি এটা ৰাস্তা আছে এনেকুৱা নুমি যাও এইফালে এটা চিৰি এইফালে মন্দিৰটো উঠিব পাৰি
আৰু এইফালে বা কি পায় নাজানো তো ফ্ৰেণ্ডছ এইটোৱে হ'ল মদন কামদেৱৰ মেইন মন্দিৰ যিটো দৰ্শনৰ কাৰণে হাজাৰ হাজাৰ মানুহ আহে এইটোৱে সেইটো মন্দিৰ এইটোৱে মেইন মন্দিৰ মদন কামদেৱৰ তো ফ্ৰেণ্ডছ আপোনালোকে চাওক আপোনালোকক দেখুৱাই আছোঁ এইবোৰে হ'ল আগৰ দিনৰ ৰজা মহাৰজাই বনোৱা শিল কাটি কাটি বনোৱা কিছুমান মূৰ্তি য'ৰ আধা বহুতখিনিয়ে ভাঙিছে আৰু আধা আধা আছে চাওক সিহঁতৰ মানে মুখখন নাই এনেকুৱা এইটো চাওক কি সুন্দৰকৈ বনাই থৈ দিছে ভাবক একবাৰ শিল কাটি কাটি ইমান সহজ নহয় বনোৱা আগৰ দিনৰ মানুহৰ টেলেণ্ট চাওক একবাৰ কি সুন্দৰকৈ বনাইছিল সিংহ আৰু বহুত কিবা কানি ইয়াত মূৰ্তি আছে আপোনালোকক দেখাইছোঁ বহুত কিবা কানি আৰু এইবোৰ চব শিল কাটি কাটি বনোৱা চাওক শিলৰ ভিতৰতে কেনেকুৱা মানুহ কিবা কানি বনাইছে কাটি কাটি ইমান মানে সহজ নহয় শিল কাটি কাটি মানুহ বনোৱা সিংহ বনোৱা ইমান সহজ নহয় এইবোৰ পুৰণি কালৰে এতিয়া সংৰক্ষণ কৰি ৰখা হৈছে এইবোৰ আৰু ইয়াত লিখা আছে ইয়াত নবহিব তো ইয়াত কিয় বা বহিব মানা কৰিছে সেইটো নাজানো আৰু তো চাওক কি সুন্দৰকৈ ৰাখি থোৱা হৈছে এইবোৰ এইটো সিংহ নেকি সম্ভৱ এইটো সিংহই হ'ব লাগে সুন্দৰকৈ ঘৰ বনাই ৰাখি থৈ দিছে তো আপোনালোকে এবাৰ চাওক কি সুন্দৰভাৱে শিল কাটি কাটি বনাইছে এইবোৰ মূৰ্তি ইমান সহজ নহয় এইবোৰ বহুত কষ্ট হৈছে বনাওঁতে আৰু আজি ব্লগটো এইখিনিতে ইমান লং ব্লগ কৰিব নোৱাৰি মানুহে চাই আমনি পাব আৰু এইফালে নেট প্ৰব্লেম আমাৰ ঘৰৰ ফালে তো ইমান লাম্বা ব্লগ নাযায়ও আৰু মদন কামদেৱৰ আৰু বহুখিনি ঠাই আছে যিটো এইটো ব্লগত মই নেদেখুৱাওঁ আৰু নেক্সট ব্লগত সেইখিনি ঠাই দেখুৱাম ক'ত কি আছে তো ভিডিঅ'টো চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ